Assalamu alaikum. Welcome to my channel Village Mom Arifa. মই Arifa কৈ আছো অসমৰ পৰা। চাই থাকক আজিৰ ভ্লগটো। মোৰ ছোৱালীজনীৰ কাণ্ডখিনি চোৱা। যদি তাইক মই মোবাইল নিদিও তেতিয়াহ'লে তাই এনেদৰে কাণ্ড কৰি থাকে। কি কৰিম? জানাতো হইবই লাগিব। কেইদিনমানৰ পৰা ভ্লগ দিয়া নাই। জানাইতো ব্যস্ত গৃহিণীসকলৰ ভ্লগ দিয়াটো বহুতো জটিল কাম, কিন্তু তথাপি মই ইউটিউবত আহিলোঁ। ভাবিলোঁ যে ঘৰৰ পৰাই যদি কিবা কৰিব পাৰোঁ সেইটোৱে মোৰ আশা। কাৰণ এই সৰু ল'ৰা ছোৱালীক লৈ মই কি কৰিম, বহুতো অসুবিধা হয়। যি হওক, ল'ৰা ছোৱালীবিলাক লেতেৰা হৈ আছিল, সেইবাবে মই ঘৰৰ কাম কাজখিনি বাদ দি সিহঁতক গা ধুৱাবলৈ আহিলোঁ। মোৰ ইপিনে বাথৰুম আছে, কিন্তু যেতিয়া বেছি লেতেৰা হৈ যায়, ছোৱালীয়ে গাত এনেদৰে বালি ভৰাই দিয়ে, তেতিয়া মই ইপিনে আহোঁ কলপাৰত। দেখিছা মোৰ ছোৱালী আৰু সৰুজনী যে এয়া মোৰ দেওৰেকৰ ছোৱালী। তাই কান্দি কান্দি কৈ আছে, তাই ভাবিছে যে মোবাইলত ক'লে বুজিব, তাই বিচাৰ দি আছে। আৰু মোৰ ছোৱালীজনীতো একেবাৰে কাকো ভয় নকৰে। তো মই সিহঁতক গা পা ধুৱাই লৈ গৈছিলোঁ। এয়া মোৰ বেডৰুম, এয়া অৱস্থা দেখিছা। তো মই আজি বেডৰুমখন লুকটো অলপ চেঞ্জ কৰিছিলোঁ মোৰ সুবিধাৰ্থে। যিমান পাৰোঁ অলপ গুচাই ৰাখিবলৈ চেষ্টা কৰোঁ, সেইবাবে অলপ গুচাই ৰাখিলোঁ। সজাই পৰাই ৰাখিলে ভাল লাগে ঘৰবোৰ। প্ৰতিগৰাকী নাৰীয়ে সজাই পৰাই ৰাখিব বিচাৰে, কিন্তু গৃহস্থী যিসকলৰ সৰু সৰু সন্তান, তেওঁলোকৰ অলপ কষ্ট হয়। তো যিমান পাৰোঁ সিমানেই আজি কৰিলোঁ। আৰু এতিয়া সন্ধিয়া হৈছে, এজন মানুহ আহিছে, আলহী বোলোতে মোৰ হাজবেণ্ডৰ লগত গল্প কৰিবলৈ আহিছে। তো মোৰ হাজবেণ্ডে তেওঁক চাহ দিবলৈ ক'লে। মই ভাবিলোঁ কি দি চাহ দিম, মই সেইটো ৰেচিপি বনাই দিলোঁ আৰু আপোনালোকৰ লগতো সেইটো শ্বেয়াৰ কৰিলোঁ। মই পিঁয়াজ মৰিচ কাটি আছোঁ। একদম ইজি ৰেচিপি হয়, আপোনালোক প্লিজ বনাই খাব আৰু মোক কমেণ্ট কৰিব ৰেচিপিটো কেনেকুৱা হৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'খন চায় তো প্লিজ লাইক কৰি দিব, আৰু চেনেলত নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰি দিব। আৰু ৰেচিপিটোৰ বাবে মই ইয়াত ল'লোঁ এটা বাউলত মুড়িটো ধুব লাগিব।
অলপ ভিজালেই হ'ব, বেছি সময় নহয়। ডাইৰেক্ট পানীৰে অলপ ধুই দিলে হৈ যাব ভিজাটো। আৰু কেৰাহীটো গৰম হৈ গৈছে, মই তেল দি দিলোঁ। তেল গৰম হোৱাৰ পিছত কাটি ৰখা পিঁয়াজ আৰু মৰিচ দি দিম। নিমখটো পিছত দিলেও হ'ব। আৰু অলপ কালাৰৰ বাবে হালধিও এড কৰিছিলোঁ। যদি পাৰে এটা কণী দি দিলেও ভাল হয়। আজি ঘৰত কণী নাছিল, সেইবাবে মই দিয়া নাই। কণী দিলে অলপ বেছি টেষ্ট হয়। তো এতিয়া মই মুড়িখিনি দি দিলোঁ কেৰাহীত। মুড়িখিনি দি দিয়াৰ পাছত 1 বা 2 মিনিট ভাজিব লাগিব, তাতেই হৈ যাব। ভালদৰে ভাজিলে অলপ খাওঁতে ভাল লাগে। আৰু অলপ মোৰ হালধি গুড়ি বেছি হৈ গৈছিল, সেইবাবে মই ইয়াত শুকান মুড়ি অলপ ঢালি দিছিলোঁ। একেবাৰে দিলেও হয়। হৈ গৈছে। মই গেছটো পিছত অফ কৰি দিলোঁ। আৰু এয়া লৈ ল'লোঁ এটা প্লেটত। এয়া খাবলৈ একেবাৰে ভাল, একেবাৰে কম সময়ত কম খৰচত ধুনীয়া এটা ৰেচিপি হয়। আপোনালোক প্লিজ বনাই খাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু ইয়াৰ লগত যদি এটা কণী এড কৰে তেতিয়াহ'লে আৰু সোৱাদ হ'ব। তো আজিলৈ ইমানতেই। আল্লাহ হাফিজ।